কেইটা খাই ল হ্যালো মা তো শুই থাক মই দোকান খুলি আহো দিনভৰ মিছাওঁতে ব্যস্ত বাবু দোকানখন চাবিচোন মই মাক ঔষধ খুৱাই আহো মা উঠচোন ঔষধ কেইটা খাই ল মা তই শুই থাক মই দোকানৰ পৰা আহো পইচা দিয়া হ্যাঁ তোক পয়সা লাগে বাবু কি হৈছে তোমাৰ বস্তু নিবা এই কুণ্ডা এটাই মাৰিছে সিগারেট দি এই এলাকা দোকানতে পয়সা খোঁজার দম নাই কি চাই আছা ধরে কি কৰা বিস্কুট এক প্লেট দিয়াচোন লওক পইচা লোৱা হাতত মাটি কেনেকৈ লাগিল মোক সেই গুণ্ডাকেইটা মাৰিছে ঐ তই কি কৈছ ঐ ৰহ ক'ত যা ঐ সেইদিনাৰ কাৰণে আপোনাক বহুত বহুত ধন্যবাদ আহক বহক তুমি যদি বিচৰা তোমাৰ ঘৰৰ দায়িত্ব মই ল'ব বিচাৰো মোৰ ঘৰৰ দায়িত্ব লোৱাৰ আগতে মোৰ ঘৰৰ পৰিৱেশটো চাই লওক
দিনটো নিচাহতে থাকে। এইয়া মোৰ মা, দিনটো বিচনাতে পৰি থাকে বেমাৰ হয়। তোমাৰ ঘৰৰ পৰিৱেশ চাই মই তোমাক বিয়া পাতিব বিচাৰোঁ। তোমাৰ কিবা প্ৰব্লেম আছে নেকি? ব'লা। আজিৰ পৰা মই মোৰ জীৱনৰ সংগী হিচাপে তোমাক গ্ৰহণ কৰিলোঁ। ভায়েকক নচামুক্ত কেন্দ্ৰত ভৰ্তি কৰোৱা হয়। লগতে মায়েকক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজত ভৰ্তি কৰোৱা